হাই মোটো সকল কেনে আছে আজি কাৰ্বিলাংপি নদীলৈ যাব ওলাইছোঁ মানে মাছ মাৰিব যাম লগৰ কেইটামান লগত আজি ৰাতিটো চাগে থাকো নে নাথাকো ঠিক নাই মই এনে হিন্দৰ লগত যাম বুলি ভাবিছিলোঁ যাম হিন্দৰ লগত ঘূৰি আহিম চাগে চাই থাকিব মোৰ ভিডিঅ'লৈ ব্লগ আপোনালোকৰ যদি জাৰু গছ দেখা নাই জাৰু গছ দেখাইছোঁ ৰ'ব 1 মিনিট মই ৰাস্তা যাওঁতে দেখা পাইছোঁ এইটো দেখিছে এইটো জাৰু গছ এইটো আৰু মই গৈ থাকোঁ বহুত দূৰ আহিলেও আমাৰ গাঁৱৰ পৰা বহুত দূৰ হয় নদীটো আৰু পাহাৰৰ তলত সেইকাৰণে গৈ আছোঁ এতিয়া লগৰবোৰ আগবাঢ়ি গ'লে মইহে পিছে এই পাহাৰ উঠি আছোঁহে এতিয়া গৈ যেতিয়া পাম আৰু তেতিয়া আপোনালোকক পূৰা দেখাম আৰু ৰাস্তা পূৰা খান্দি আছে নতুন নতুন ৰাস্তা বনাই আছে ডেমলৈকে সেইটো কাৰণে নতুন নতুন ৰাস্তা নিচিনা পাব এতিয়া মানে কাৰ্বিলাংপি নদীলৈ গৈ আছোঁ কিন্তু মই এতিয়া জংঘৰত গৈ আছোঁ চবফালে জংঘৰ আৰু এইফালে আহিছে পিছফালে গোটেই জংঘৰ বাঁহৰ তলে আহিছোঁ আমি কিমান দূৰ যাব লাগে ঠিক নাই মই আজি প্ৰথমবাৰ গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে লৈ আহিছোঁ আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰি কমেণ্ট কৰিব নহ'লে মোৰ ভিডিঅ' বনাই একদম ভাল নালাগে মানে যদি একেবাৰে নকৰে তেতিয়াহ'লে বেয়া লাগে মানে আৰু ভিউজ চিউজ তেনেকৈ ইমানো নুঠে আৰু সকলোকে শ্বেয়াৰ কৰিব বুলি মই আশা কৰোঁ কপু লগা আৰু তাপ বনাই ব্লক চেক তোৰ আকৌ গাইছ এবাৰ উঠিব লগা হৈছে এবাৰ নামিব লগা হৈছে বহুত কষ্ট নদীলৈ যাবৰ কাৰণে এতিয়া এডভেঞ্চাৰ কৰা নিচিনাকৈ এতিয়া পাথৰ মাজে মাজে যাব লাগিব চাওক কেনেকুৱা এটা পাথৰ মাজে মাজে যাব লাগিব গোটেই পাথৰ মাজে মাজে লাংপিলে কাই লৈ মাতিক কংচং লৈ মা গাইছে এয়া জংঘৰ মাজত ইমান ডাঙৰ ডাঙৰ পাথৰ চাওক মাৰিব যাওঁতে কিমান কষ্ট চাওক মাছটো খাবলৈহে মজা কিন্তু মাছটো পাবলৈ একদম বহুত টান এতিয়া কাৰ্বিলাংপি নদীলৈ গৈ আছোঁ জংঘৰৰ মাজে মাজে বাঁহৰ তলে কি নক'ব আৰু এইফালে একদম তলত আছে কাৰ্বিলাংপি নদী গাইছ আহি এয়া পাথৰ মাজে মাজে আহি পালোহি এইফালে কিফালত kita nggak guys ya দেখিছেনে বাঁহৰ তলে আহিছোঁ অৱস্থাই নাই এইফালে বাঁহ ইমান কষ্ট
গাইছ এতিয়া মই গৈ আছোঁ দেখিছেনে আৰু মই যাব ওলাইছোঁ এতিয়া কাৰ্বি-আংলঙৰ ওচৰত পাই আছোঁ আৰু কেনেকুৱা হয় এইটো দেখাই আছোঁ আপোনালোকক এইফালে চাওক কেনেকুৱা হয় na ponang ponang po ba guys কিমান কষ্ট দেখিছে না হে কাৰ্বি-আংলঙৰ মানুহবিলাক এডভেঞ্চাৰ guys ये कार्बि-आंलङपि सब कार्बि-आंलङपि यार हाय कार्बि-आंलङपि नदी आइफाले गৈ আছো guys finally कार्बि-आंलङपि ডেম নহয় कार्बि-आंलङपि আহি পালোহি নদীটো এই চাওক কেনেকুৱা कार्बि-आंलङपि নদী ये सब बहुत मजा गाइस ये कार्बि-आंलङपि डैम नोट डैम कार्बि-आंलङपि नदी रिभार ये सब गाइस कार्बि-आंलङपि नदी या रिभार माने या सब केनेকুৱা पूरा देखाই দিছো पूरा दुनिया देखाই দিছো আৰু सब गाइस किमान धुनिया कार्बि-आंलङपि नदी एफाले सब एकदम तলত আছে ডেম এফালে আছে ডেম কিন্তু এফালেলৈকে নাযাওঁ আমি মাছ মাৰিব আহিছিলোঁ মানে লগৰবিলাক মাছ মাৰিব আহিছিলোঁ মই লগতে আহিছোঁ আৰু এফালে চাওক এফালে দি আহিছিলোঁ এফালে ৰাস্তা আছিলে চাওক এফালে চাওক পানী নদী বহুত খুঁত আছে গাইছ এফালে চাওক কাৰ্বি-আংলঙপি নদী এফালে চাওক যেতিয়া পানী বাঢ়িলে যদি নদী বাঢ়ে এই চাওক এই মই উঠি থকা পাথৰটোলৈকে নদী এইটো বাঢ়ে নদী বাঢ়ে এই চাওক কিমান লেতেৰা হৈ আছে চাব পাৰে কিমান লেতেৰা হৈ আছে কিমান কষ্ট হয় মানে আহোঁতে বুজি নাপাব আৰু মাজলৈকে যাব পাৰোঁ নেকি চেষ্টা কৰি দেখাম আপোনালোকক এই চাওক বহুত খুঁত আছে গাইছ মই নাযাওঁ আৰু মই মৰিবলৈ মন নাই গাইছ এইফালে চাওক কিমান ধুনীয়া মানে মই পৰিৱেশটো দেখাই নাই মই আগতে মানে এইফালে চাওক কিমান আগলৈকে কিমান নদী মই ভাবিছিলোঁ নদীটো কেনেকুৱা হ'ব বুলি কিন্তু নদীটো এনেকুৱা চাওক শিলৰ নদী একদম ধুনীয়া
এফালে লগৰবিলাকে জাৰ দি আছে চব আৰু ৰাতিটো থাকিব বোলে ৰাতিপুৱাহে পিন্ধে যাব আৰু মই গাটো ধুই ল'লোঁ ইয়াতে সেইটো চব কেনেকৈ এইটো কৰি আছে চব মাছ মাৰিছে এইফালে এয়াই নদী অলপ পিছত মই যাবই হ'ব যেনেকৈ আহিছিলোঁ তেনেকৈ গাইছ ৰাতি নাথাকোঁ বুলি আহিছিলোঁ ৰাতি থাকিম কিন্তু এতিয়া সন্ধিয়া হ'ব লৈছে এইফালে বেলি চেলি ডুবি গ'ল এইফালে আমাৰ এইফালে বেলি ডুবে এতিয়া বেলি ডুবি গ'ল আৰু এতিয়া এইফালে ভাত বনাই আছোঁ এইফালে চাওক ভাত বনাই আছে এইফালে মোবাইল বেটেৰীও নাই এতিয়া সন্ধিয়া হ'ব লাগিছে এতিয়া 5টা বাজিব হ'ল এইফালে নদী এইফালে আছে জাৰ পাতি থাকোঁতে এতিয়ালৈ ভিডিঅ' কৰা নহ'ল এইফালে পাত চাত কাটি আনিলোঁ ৰাতি ক'ত থকা হ'ব এইটো ফিক্স কৰা নাই ক'ৰবাত গুহা চহাত থাকিব লাগিব চাগে কিবা হয় নাজানো এতিয়া এইফালে ভাত চাত বনাই আছোঁ আৰু যিমান পাৰোঁ দেখাই যাম বেটেৰীটোও কম মোবাইল বেটেৰী কম যিমান পাৰোঁ দেখাই যাম বাৰু যদি দেখাব নোৱাৰোঁ বেয়া নাপাব গাইছ এতিয়া ৰাতি হৈ গ'ল এইফালে নদীতে আছোঁ তেতিয়ালৈকে ঘৰত চাত আজি যোৱা নহ'ব এইফালে জুই জ্বলাই আছোঁ এইফালে চব এইফালে জুই জ্বলাই আছোঁ ৰাতি থাকিবৰ কাৰণে এনেকৈ হ'ব চব মাছ পালোঁ মাছটো অলপ আগত ধৰি আনিছোঁ এইটো মাছটো গছপাতত এইটো মাছটো চাওক চাব পৰা এইটো মাছটো চাওক মাছ পাই আহিলোঁ এতিয়া মাছটো মানে আমি পুৰি খাম পুৰিব লৈছে এইফালে ঠিক কৰি আছে এইফালে ৰাতি থাকিম আৰু আমি ৰাতি কেনেকৈ কি হয় থকা ব্যৱস্থা এইটো আমি একো কৰা নাই ঠিক কৰি অহা নাই কম্বৰ আছে এটা তাকো একদম পাতৰ কিবা কৰা হয় ঠিক নাই মাছটো চাওক এইটো পুৰিম এতিয়া মাছটো এইটো মাছটো লৈ থাকা মাছটো এইটো জুই এইফালে মই ৰাতি কি হয় নাজানো ৰাতিপুৱালৈকে বেটেৰী থাকে নাথাকে মোবাইল বেটেৰী সেইটো ঠিক নাই বেটেৰীটো একদম কম অলপ কমকৈ চলাব লাগিব এইফালে মই আছে এইফালে মাছ পুৰি আছে আৰু 3টা আহিছিলোঁ গাইছ আমি গোটেইকেইটা নাই মানে 3টা মানুহ নাই মানে মাছ মাৰিব আহিছিলোঁ পিছফালে মানুহ মাছ মাৰিব আহিছে ৰাতি আমি 3টা মানুহ নহয় আৰু বোলে মানুহ আছে পিছফালে সেইফালে টচ যে মাৰি আছে কেইটা বেলেগ মানুহ আমি হুলস্থুল হৈছে দেখিছে বেলেগ মানুহ আহিছে আমি 3টা মানুহ নহয় মানে আমাৰে মানুহ নহয় বেলেগ পাৰ্টি আৰু বহুতে মানে কাৰেণ্ট লৈ আহিছে কাৰেণ্ট দি মাছ মাৰিব পিছফালে ঠিক কৰি আছে নিজৰ হাথিয়াৰ নিজৰ হাথিয়াৰ ঠিক কৰি আছে এইফালে চব pesa sedang lipunan kok santai. Alam deh.
এইফালে গাইছ চবে নিজৰ নিজৰ হাথিয়াৰ ঠিক কৰি আছে এইফালে এইটো বেলেগ গ্ৰুপ হয় বাকী গ্ৰুপকেইটা মাছ মাৰিব গ'ল আৰু এইফালে খোৱা নাই এতিয়ালৈকে শুম চাগে অলপ দেৰিকৈ শুম নাথাকোঁ বুলি ভাবিছিলোঁ কিন্তু থাকিবলগীয়া হ'ল লগৰটো বেছি জোৰ কৰাৰ কাৰণে এতিয়া এইফালে কাপোৰ চাপোৰ আছে এইফালে পিঁয়াজ চিয়াজ কিবা কিবি এনেকৈ আনি থোৱা আছে এয়া কি নকৰিম আৰু মোবাইল বেটেৰীটো খতম হ'ব আহিছে গুড মৰ্ণিং এতিয়া ৰাতিপুৱা হৈ গ'ল আমি ইয়াতে কটালোঁ আমি ৰাতিটো ইয়াতে কটালোঁ কষ্ট মষ্ট কৰি মানে যেনে তেনে এই বেডশ্বীটটোৱে যেনে তেনে লৈ পেলাই আৰু এতিয়া জাৰ চাব গৈছে মাছ উঠিছেনে নাই এইফালে জুই জ্বলি আছে এইফালে লাগিছে ৰাতি ইয়াতে কটালোঁ এতিয়া জাৰটো চাই পেলাই জাৰটো নি এইটো লৈ আহিব লাগিব আৰু তাৰপিছত আমি গৈ থাকিম আৰু লাহে লাহেকৈ ইফালে কালি যোৱা নহ'লে মই যাম বুলি ভাবিলোঁ ঘূৰি যাম বুলি ভাবিলোঁ নহ'লে আৰু এইফালে চাব পাৰে কালবিলাংকুৰি নদীতে আছে এইফালে এইফালে ই উঠিছেহে এতিয়া এইটো বেলেগ পাৰ্টীয়ে মাছ মাৰিব গৈছে এতিয়া ৰাতিপুৱা পাই নাপায় এইটো নাই এয়াই হৈছে কালবিলাংকুৰি নদী আৰু গাইছ বহুত মোবাইল বেটেৰী বহুত পাৰ্চেণ্ট কম মাছ পাইছে এটা এইফালে পাইছে তলত এটা মাছ পাইছে এই কালবিলাংকুৰি নদী ৰাতি থাকিলোঁ এয়া মুকলি জেগা একদম প্ৰথমবাৰ শুইছোঁ মুকলি জেগাত এইফালে জুই জ্বলাই আছে এইফালে কালবিলাংকুৰি নদী আছে ৰাতিপুৱা এতিয়া গুড মৰ্ণিং ইয়াৰ পৰাই দিছোঁ এইফালে বেলেগ মানুহে মাছ মাৰিব গৈছে বেলেগ গ্ৰুপ আৰু আমাৰ গ্ৰুপ নহয় আমাৰ সৰু সৰু ল'ৰাকেইটা আহিছিলোঁ আমাৰ গ্ৰুপ নহয় এইটো এতিয়া সিহঁতে বেটেৰী লৈ আহিছে চাওক সৰু বেটেৰী এইফালে এটা বেটেৰী আছে এইফালে এটা বেটেৰী দি মাছ ধৰিছে মই ঠাণ্ডা লাগিছে কাৰণে বেট খবৰটোকে মেৰিয়াই লৈছোঁ এইফালে আছে মানে এইফালে চবে মাছ মাৰি নিজে নিজে আহিলে এতিয়া ঘৰত যাব বোলে আজিলৈ বাই বাই আৰু ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব